হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টি দহি গুঠাৰ ভিডিঅ'ই হয়। আজি গুলি সূতাৰে গুঠিম। আগৰখিনি পাট সূতা আছিলে, গুলি সূতাৰে কেনেদৰে গুঠে চাওঁ আহক। প্ৰথমতে মই এই গুণা লৈছোঁ। এই ধৰণে পোৱা যায়, বহুত দিন যায় এইটো গুণাটো। আৰু এটা গুলি, আৰু এইটো হৈছে দহি গুঠা গুলি। দহি গুঠা গুলিটো সাধাৰণ গুলিতকৈ অলপ ডাঙৰ আৰু সূতাটো বেলেগ ধৰণৰ হয়। এইটো এনেধৰণেই পোৱা যায়। আৰু লগতে লৈছোঁ এটা বেজী আৰু এখন কেঁচি। ইয়াৰ লগতে লৈছোঁ এখন বহী। ইয়াতকৈ দীঘল বহী হ'লেও হ'ব, দীঘল বহী হ'লে সুবিধা হয়। মোৰ ইমানটো দীঘলেই আছিলে। বহীখনত কি কৰিছোঁ, যিটো মই গুলি সূতা লৈছোঁ সেই গুলি সূতাটো বহীখনত এনেকৈ মেৰিয়াই মেৰিয়াই লৈছোঁ, মানে পাক খুৱাই লৈছোঁ। এনেকৈ পাক খুৱাই 50 বাৰ পাক খুৱাইছোঁ মই। আপোনালোকে নিজৰ সুবিধা অনুযায়ী কিমান ডাঙৰ বা কিমান শকত লাগে, মোটা লাগে সেই ধৰণে দিব পাৰে। এতিয়া প্ৰথম সূতাডাল কাটি লৈছোঁ। কাটি মেলি গোটেইকেইডাল একগোট কৰি লৈছোঁ। একগোট কৰি পিনি কাটি দিছোঁ। তেতিয়া কি হয়, ধুনীয়াকৈ এনেদৰে ওলাই যায়। আৰু এনেদৰে কৰিলে মানে কমেও 5ৰ পৰা 6টা দহি বনি যায়। আৰু ইয়াৰ লগতে যি ধৰণে সূতাটো পকাই লৈছিলোঁ তেনেধৰণে গুণা সূতাটো পকাই লৈছোঁ। তেনেধৰণে গুণাটো যিটো কমকৈ দিছোঁ, অলপ দিলে গুণাটো জিলিকনিটো উঠে, সেইবাবে মই গুণাটো 10 পাক দিছোঁ। 10 পাক দি মেলি এনেদৰে আগৰ সূতাডালৰ নিচিনাকৈ কাটি ল'ম। ইয়াতকৈ বেছি দিব বিচাৰিলে বেছি দিব পাৰে। মই যিহেতু 10 পাক দিছোঁ আৰু গোটেইকেইডাল একলগ কৰি কাটি লৈ এটা চাইজতে হৈ গৈছে। একেখন বহীতে কৰিলে একেটা চাইজতে হৈ যায়। এতিয়া এইডাল আকৌ সেই আগৰ যিখিনি সূতা কৰি লৈছিলোঁ সেইখিনিতে মিক্স কৰি দিম। মিক্স কৰাৰ পাছত এই ধৰণে দেখি। এতিয়া বেজী সূতাডাল লৈ চাদৰৰ আগটোত এই ধৰণে 3টা গাঁঠি দি লৈছোঁ। ইয়াতকৈ বেছিও দিব পাৰে, কিন্তু 3টাই যথেষ্ট। এটা বা দুটা দিলে খুলি যোৱাৰ চান্স থাকে, সেইবাবে 3টাই দিছোঁ। আপোনালোকে ইয়াতকৈ বেছিকৈও দিব পাৰে। এতিয়া 3টা গাঁঠি দিয়াৰ পাছত যিখিনি সূতা লৈছিলোঁ সেই সূতাখিনি সূতাডালৰ মাজত দিম। আৰু এই বক্সটো যিটো দেখিছে, সেই বক্সটো বক্সটো বা বেলেগ গধুৰ বস্তু দিব পাৰে। গধুৰ বস্তু দিলে মানে যিখিনি সূতা লৈছোঁ সূতাখিনি মানে আহি নাথাকে বা লৰচৰ হৈ নাথাকে। একেটা জেগাতে ৰখি থাকিবৰ বাবে মই এই বক্সটো দিছোঁ। আপোনালোকে বেলেগ গধুৰ বস্তু দিব পাৰে। সূতাখিনি মাজত ভালদৰে দি মই এতিয়া গুলি সূতাডালেৰে 3টা গাঁঠি দিম। 3টাতকৈ বেছি দিব পাৰে, কিন্তু টাইটকৈ দিব লাগে। ভালদৰে টানি টানি 3টা গাঁঠি দিছোঁ। এতিয়া সূতাখিনি উলিয়াই লৈ বেজীটো দেখিলেনে মই তলফালে সূতাখিনি তলফালে দি উলিয়াই আনিছোঁ। এতিয়া ইয়াতে যিটো বেজী হয় সেইটো এই গোটেইখিনি একলগ কৰি তলফালে দি ভৰাই গাঁঠি মাৰিব লাগিব। আপোনালোকে যেতিয়া নিজে কৰি চাব নিজে গম পাই যাব। এইটো গাঁঠিটো নিজে নিজে মানে এবাৰ কৰি চালে গম পাই যাব। আৰু খুব সহজ দেখিবলৈ, কিছুমানৰ হয়তো কঠিন লাগিলেও কিন্তু খুবেই সহজ। এবাৰমান কৰিলে অভ্যাসটো হৈ যায়। এনেধৰণে কেইবাটাও গাঁঠি দিব পাৰে। মই 3টা-4টামান দি দিছোঁ। খুব টাইটকৈ দিব লাগে, তেতিয়া দহিটো খুলি যোৱাৰ চান্স নাথাকে। গাঁঠিটো দিয়াৰ পাছত কেঁচিখনে দি আপোনাক যিমানটো দীঘল লাগে সেই অনুযায়ী কাটি দিলে হৈ যাব। ঠিক তেনেদৰেই মই বাকী দহিখিনিও গুঠি লৈছোঁ।
চাদৰখন সম্পূৰ্ণকৈ গুঠাৰ পাছত এই ধৰণে দেখি যিসকলে ভাবি আছে নিজৰ চাদৰখন ঘৰতে গুঠিম তেনেহ'লে এই ধৰণে আপোনালোকে গুঠিব পাৰে। আৰু মোৰ ভিডিঅ'টি চাই যদি ভাল লাগিল তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। লগ পাই আছোঁ পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।